হাই বন্ধুসকল, এতিয়া আমি তললৈ নামি আহিলোঁ। সেই ওপৰত পাহাৰ দেখিছে, এই পাহাৰটোৰ পৰা এতিয়া তললৈ নামি আহিলোঁ। এতিয়া আমি পাইছোঁহি আপোনাৰ টৰ্ৰে ডেল বেনাকি বুলি কয় এই জেগাডোখৰ। ইয়াতে আছে কাছেল স্কালিটজেৰ বুলি কয়। আৰু এইটো চাবলৈ মানুহ ইমান এটা নাহে আলে, কিন্তু সৰু কাছেল হয়, বেছি ডাঙৰ কাছেল নহয়। আৰু সেয়া দেখিছেনে পাহাৰ, তাত আপোনাৰ ঘৰ আছে মানুহৰ, কি সুন্দৰ। কিন্তু ইয়াত যিটো বস্তু চাবলৈ আহে সেইটো আমি এতিয়া চাম, আপোনালোকক দেখুৱাম। এখন সৰু চিটি আছে পাছফালে, আৰু লগতে আছে গাৰ্ডা লেক আপোনাৰ লগতে লাগি আছে। সেইটো বেছিকৈ চাবলৈ মানুহ আহে, আৰু এটা খোজকাঢ়িবলৈ আহে, জগিং কৰিবলৈ আহে, আৰু খাবলৈ ববলৈ আহে। This is my car. Fabio says this is my car. No, I'm not that rich. Fabio is a rich person. Look at him. Fabio owns a BMW. Where have you parked the car? There? Where? No, it's not my car. My car is that one. X4. BMW X4 is too much for me. So, BMW X4. Quanti costi Fabio BMW X4? 50 euro? 60,000? 60,000 euro. 60 লাখতকৈ অলপমান কম আৰু ধৰকচোন 50 লাখ মানটো মিনিমাম হ'ব। তাকো চাগে বেছ মডেল। বাদ দিয়ক, আমাৰ কাম নাই। বোলক আপোনালোকক দেখুৱাওঁ আগত কি আছে। এতিয়া যিটো বস্তু চাবলৈ ইয়ালৈ মানুহ আহে বুলি কৈছিলোঁ, সেইটো হ'ল এইটো, এইপিনে আছে। আমেজিং, আহক দেখুৱাইছোঁ। এইটো হ'ল লাগতি গাৰ্ডাৰ যিটো কাষত থকা আপোনাৰ এৰিয়াটো। ইয়াৰ লগে লগে আপোনাৰ ৰেষ্টুৰেণ্ট লাগি আছে, চব আছে ইয়াতে। আৰু এই এৰিয়াটো চাবলৈকে মানুহ বেছিকৈ আহে। এয়া চব, তাত গাৰ্ডেন দেখিছে, লাগতি গাৰ্ডা আৰু সন্মুখত পাহাৰ। আৰু এইটো হ'ল সেই কাছেলটোৰে পিছফালৰ এৰিয়াটো দেখিছে, স্কালিটজেৰ। এই ভাই মোক সোধুৱাই দিছে, মই ভালকৈ নামটো নাজানো। সেয়া আপোনাৰ পৰ্ট আছে, সৰু পৰ্টো চাব পাৰে। সেয়া এতিয়া টুৰিষ্ট নাই কাৰণে অলপমান নাও চাওবিলাকে থৈ দিছে পাৰ্ক কৰি। সেইখন এখন সৰু গাৰ্ডেন হয়, তাৰপিছত এখন দীঘলীয়া আপোনাৰ মানে খোজকাঢ়িবলৈ জেগা আছে সেইপিনে। আৰু এইপিনে আপোনাৰ চিটিৰ মাজলৈ অলপমান যাওঁ বুলি ক'লে চিটিৰ মাজলৈ যাব পাৰে। বহুত ধুনীয়া জেগা। আপোনাৰ মাস্কটো পিন্ধি লৈছোঁ, অলপমান মানুহৰ সমাগম হৈছে, গতিকে মাস্কটো পিন্ধি লোৱাই ভাল। আপোনালোকে দৃশ্য চাওক, মোক শুনি নাথাকিব, দৃশ্য চাওক। আৰু এটা ভাৰ্টিকেল গাৰ্ডেন দেখিলে। এতিয়া চিটিলৈ নাযাওঁ, প্ৰথমতে আপুনি যাম লেকৰ পাৰলৈ, ব'লক। এইবিলাকৰ ৰেষ্টুৰেণ্ট, ইয়াৰ মেনু বাহিৰতে থৈ দিয়া আছে। ভাল পালে সোমাব পাৰে, ভাল নাপালে বেলেগখন চাই লওক, কোনো আপত্তি নাই। এইবোৰ চব ৰেষ্টুৰেণ্ট হয়, আৰু অ'পেন ৰেষ্টুৰেণ্ট সঁচাকৈ ভাল লাগে। এনেকৈ আপোনাক বাহিৰতে ছাৰ্ভ কৰে আমব্ৰেলা তলত। ৱাও, এইটো হ'ল পিজ্জেৰিয়া। পিজ্জা পাব, মেনু আছে। লুক এট দ্য বিউটি। এই বস্তুটো চাবলৈ আহে মানুহ ইয়ালৈ আৰু জিৰাবলৈ। লুক এট দিছ। এয়া হ'ল লেক গাৰ্ডা। সেইফালে আপুনি একো পাৰাপাৰ দেখা নাই চাগে, পাৰাপাৰহীন। সৰহকৈ ক'বলৈ যাওঁতে ভালকৈ ক'বই পৰা নাই। এয়া চাওক, এতিয়া আমি প্ৰায় নৰ্থ অফ গাৰ্ডা লেকৰ পিনে আছোঁ। সেইফালে গাৰ্ডা লেকখন অকণমান ঠেক, আপোনাৰ যিমান আপোনাৰ এই চাউথলৈ গৈ থাকিব সিমান আপোনাৰ বহল হৈ গৈ থাকিব। নৰ্থ হ'লে অলপমান পাহাৰৰ মাজলৈ সোমাই আহিছে, গতিকে ঠেক। এই গোটেই ৰাস্তাটো আপুনি খোজকাঢ়িব পাৰে।
গাৰ্ডা লেকৰ পাৰত বহুতখন চহৰ আছে, এইপাৰেও আছে সিপাৰেও আছে, আৰু সিপাৰৰ পৰা এইপাৰ এইপাৰৰ পৰা সিপাৰ আপোনাৰ শ্বিপ চলি থাকে। এতিয়া মই আপোনালোকক এখন শ্বিপ দেখাম। আপোনালোকে যদি গাৰ্ডা লেকলৈ আহে তেতিয়া আপোনালোকে যদি শ্বিপৰ টিকেট লৈ লয় তেতিয়াহ'লে গোটেইখন চহৰ ফুৰিব পাৰিব একেলগে, মানে এইখনৰ পৰা সিখন চহৰলৈ লৈ যায়, আৰু 2খন পাৰৰে। সেইখন আপোনালোক গৈ আছে দেখিছে শ্বিপ, আৰু এখন খালী ডাঙৰ হয়, এপাইতে সৰু দেখাইছে কাৰণে মই জুম কৰি দিছোঁ কিজানি আপোনালোকে দেখে। ডাবল ডেকাৰ শ্বিপ হয়, তাত আপোনাৰ চব মানুহ উঠাই লৈ গৈছে, আৰু এইখন ইটো পাৰৰ পৰা সেই পাৰলৈ আহিছে, আকৌ এই পাৰৰ পৰা সিটো পাৰলৈ বেলেগ এখন চহৰলৈ যাব, তেনেকৈ মানে গৈ থাকিব। তেতিয়া আপোনালোকে নন ষ্টপ শ্বিপ হয়, ইখনৰ পিছত ইখন আহি থাকে আধা ঘণ্টা বা এঘণ্টা মূৰে মূৰে। তেতিয়া মানে গোটেইখন চহৰ আপোনালোকে ফুৰিব পৰা ব্যৱস্থা আছে, পাৰে পাৰে নগলেও হ'ব, আৰু মানে গাৰ্ডা লেক পাৰ হৈও ইখনৰ পৰা সিখন চহৰলৈ যাব পাৰিব। ভাল সুবিধা নহয় জানো? আৰু চাওক না, দৃশ্য চাওক না, মোৰ কথা শুনি একো লাভ নাই। ব্ৰহ্মপুত্ৰখনৰ লিখা লাগে ন, ব্ৰহ্মপুত্ৰ পাৰলৈ আহিলে এনেকুৱাই অনুভৱ হয়, তেতিয়া পাৰ নেদেখি কিমান ভাল লাগে। আৰু ইয়াতে পাহাৰো আছে বৰ সুন্দৰ। এতিয়া আপোনাৰ মানে অলপমান হেজ আছে, সেইকাৰণে ইমান ভালকৈ দেখা নাই, আৰু ওপৰলৈ গৈ থাকিলেতো আৰু সুন্দৰ হৈ থাকিব। আৰু তাৰ ওপৰততো আল্পছ আৰম্ভ হৈ যায়, আল্পছৰ ওপৰত আৰু কিছুমান মানে 2000-3000 কিলোমিটাৰ এবভ চি লেভেল আপোনাৰ লেক আছে, সেইবিলাকতো আৰু বিৰাট সুন্দৰ দেখিবলৈ। আমি যাম কোনোবা এদিন যাম তেনেকুৱা এটা লেকলৈ, যিবিলাক আপোনাৰ পাহাৰৰ মাজত ওপৰত আছে গৈ পেলাই এইবিলাক লেক, আৰু সেইবিলাকৰ পানী একদম সাগৰৰ লিখা, বঢ়িয়া। ওকে বন্ধুসকল, আমাৰ আজি যাত্ৰাৰ অন্ত পৰিল। আজিৰ আমাৰ দিনটো এনেকৈ ভালকৈ গ'ল, আৰু আমি ওপৰলৈ ৰেষ্টুৰেণ্টখনলৈ গ'লোঁ পাহাৰৰ ওপৰলৈ, তাৰপিছত লেক গাৰ্ডা ওচৰটো অলপ ফুৰিলোঁ, টৰ্ৰি ডেল বেনেটো এই জেগাডোখৰৰ নাম মই আপোনাৰ লিংকত দি দিম। আপোনালোকে যদি সময় পাই আহিব, আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো টিপি দিলে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন পাই থাকিব। তেতিয়ালৈকে বাই বাই, জয় আই অসম।